হোজাই আৰক্ষীৰ এনকাউণ্টাৰলৈকেও ভয় নকৰে গভাইত গৰু চোৰে। যোৱা 6 ডিচেম্বৰত আৰক্ষী এনকাউণ্টাৰত গুলীবিদ্ধ হৈছিল ৰূপহীৰ আজাৰুল ইছলাম নামৰ গৰু চোৰটো। কিন্তু আৰক্ষীৰ এনকাউণ্টাৰৰ পিছতো হোজাই জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে গৰু চুৰিৰ ঘটনা। সোমবাৰে নিশা গৰু চুৰিসহ পুনৰ ডবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এটা গভাইত গৰু চোৰক। 5টা চুৰি গৰুসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰটোৰ নাম ছাকিৰ আহমেদ, ঘৰ মুৰাধাৰ মাৰ্জন পথাৰত। ডবকা আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত চুৰি গৰুসহ বলেৰো পিকআপ বাহন লৈ পলায়নৰ চেষ্টা কৰোঁতে দুৰ্ঘটনাত পতিত হয় AS01 RC0837 নম্বৰৰ গাড়ীখন। পিছত আৰক্ষীয়ে চুৰি গৰুসহ দুৰ্ঘটনাত আহত গভাইত চোৰ ছাকিৰক গ্ৰেপ্তাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে গৰু চোৰ ছাকিৰৰ সহযোগী আন 2টা চোৰ। চোৰৰ দলটোৱে লংকা 3 নং কাকিৰ ঠাই চুপাৰ আৰু টঙিজৰ পৰা গৰুকেইটা চুৰি কৰি আনিছিল বুলি জানিব পৰা গৈছে। গৰু মানে কালি সন্ধিয়া টাইমত জংঘলৰ পৰা আনি পেলাই বান্ধি থৈছে, গোহালিত বান্ধি থৈ দিছে আৰু দানা চানা খুৱাই বঢ়িয়াকৈ বান্ধি থৈ দিছে। আৰু নাই আৰু আমি 11টা বজালৈকে ৰাতি টোপনি যোৱা নাই। তাৰপিছত ৰাতি 11টা বজাত হ'ল 12টামান বজাত তেখেতে আমাৰ দাদাই মানে উঠি পেলাই গৰুকেইটা চাইছে, চাই কৰি লৈ পেলাই বাছ তেখেতে শুবলৈ গৈছে। ৰাতি ঠিক 1:30টামান বজাত তেখেতে উঠি পেলাই খিৰিকী এখন খোলা আছিল, খিৰিকী দি চাইছে, চাই পেলাই দেখিছে যে গৰু নাই। তেখেতে হুলস্থুল কৰিছে আৰু তেখেতৰ পিতেককো মাতিছে, বয়কক মাতি কৈছে যে আমাৰ গৰু নাইকিয়া, গৰু চুৰ হ'ল। তাৰপিছত দৌৰি ওলাই আহিছে চব আৰু গাঁৱৰ মানুহ ওলাই আহিলে, আহি পেলাই পালেহি সঁচাকৈ গৰু 3টাকে গৰু নাই। 2টা ডমৰা গৰু আৰু এজনী গাই গৰুজনী পোৱালি আছে, পোৱালিটো থৈ আহিছে আৰু মানে গৰুজনী লৈ গুচি আহিছে।